ভিউয়াৰ্স আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু মোৰো ভালেই। আজি আচলতে মই পথাৰৰ ফালে আহিছিলোঁ আৰু পথাৰখন দেখি ইমান বেছি ধুনীয়া লাগি আছে। চব ফালে একে হালধীয়া হালধীয়া হৈ আছে, চব পিনে সৰিয়হ আৰু মই যিহেতুকে গাঁৱৰ বোৱাৰী আৰু গাঁৱততো থাকি কেনেকুৱা লাগে আপোনালোকে জানে। ইমান বেছি ধুনীয়া লাগি আছে নহয় ইয়াতে থাকি, একদম বহুত বেছি ধুনীয়া। আমাৰ আচলতে গাঁৱৰ পৰিৱেশ ন বহুত ধুনীয়া লাগে থাকি। তাতে এতিয়া মাঘ বিহুৰ সময়, চব পিনেকে ধানৰ কাম চাম কৰি আছে, বহুত ধুনীয়া লাগি আছে। আৰু ধান চান মাৰি মৰণা মাৰি হৈ গৈছে আচলতে। মই আহিলোঁ পথাৰত আৰু সৰিয়হখিনি দেখি ইমান বেছি ধুনীয়া লাগিছে, ভিডিঅ' এটা নকৰি নোৱাৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰ ফালেও এনেকুৱাই পৰিস্থিতি হ'ব পাৰে। আৰু যিবোৰেতো চহৰত থাকে সেইবোৰেতো নাজানে আচলতে এইবোৰৰ হেৰি। আৰু মই যিহেতুকে গাঁৱৰ, আৰু মই আচলতে য'ত আছে আগতে মোৰ মাৰ ঘৰ, তাতে এনেকুৱা নিচিনা পৰিৱেশ নহয়। আৰু ইয়াতে য'ত বিয়া হৈছোঁ তাতেতো বহুত বেছি ধুনীয়া আচলতে গাঁৱৰ পৰিৱেশ, মই বহুত বেছি ভাল পাওঁ। এবাৰ দেখাই দিছোঁ বেক কেমেৰা কৰি, চাবচোন চাওকচোন গোটেই পিনে আচলতে হালধীয়া আৰু সৰিয়হ গোন্ধ ইছৰাম, আৰু কালাৰটো কিমান ধুনীয়া, বেছি ধুনীয়া লাগি আছে। হালধীয়া চবৰে প্ৰিয়, মোৰো বহুত বেছি প্ৰিয় হয় হালধীয়া ৰংটো। ৰচিদা কলত আছে। প্ৰথম ইমান বেছি ধুনীয়া লাগি আছে নহয়, মই ঠাইলৈ আহিলোঁ, তাৰপিছত প্ৰথম দেখিলোঁ ইমান ধুনীয়া লাগি আছে, গোটেইখন হালধীয়া চাৰিওপিনে হালধীয়া অকল হালধীয়া বহুত বেছি ধুনীয়া লাগি আছে আচলতে, তাতে থাকি বহুত ভাল লাগে। আৰু বিশেষকৈ মই আৰু এই সৰিয়হ ফুলৰ গোন্ধ আৰু হালধীয়াটোতো চবৰে প্ৰিয়ই হয় আৰু মোৰো প্ৰিয়। আৰু এই সৰিয়হ ফুলৰ গোন্ধটো মই বহুত ভাল পাওঁ, আৰু আমাৰ ইয়াত থাকি বহুত বেছি ধুনীয়া লাগে। যোনবোৰ মৰিগাঁৱৰ হয়তো জানেই কেনেকুৱা ভাল লাগে মাঘ বিহুৰ সময়ত, এতিয়া বহুত বেছি ধুনীয়া লাগে। কি চাওক চাহাদি মই কামৰ কামখন লগা হয় লিপষ্টিক লোৱা আৰু মই আৰু মানুহজন এতিয়া মই কৰিম খেলা আহিছে গাড়ী এবাৰ আমি বহুত ভাল হ'ব দে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহ'লে আগলৈ যিবোৰ ভিডিঅ' দিম ন'টিফিকেশ্যন পাব আৰু চাব পাৰিব। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাইছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।